দৰ্শকসকল নমস্কাৰ। ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু নৱবৰ্ষৰ শুভেচ্ছা থাকিল আপোনালোকলৈ। আৰু মই আছোঁ এতিয়া আধাৰ সত্ৰৰ এয়া পথাৰৰ মাজত আৰু মোৰ লগত আছে কষ্টক শইকীয়া, বহুত মৰম লগা ল'ৰাটো। কষ্টক, কি খবৰ? ভালে আছা? আজি ইয়াত কি খেল হ'ব? কি হ'ব খেল? ৰছী টনা, টেকেলি ভঙা। হয় হয় হয়, তাকে আমি চাম আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক সম্পূৰ্ণ। মই ভাল ধৰণে দেখুৱাবলৈ চেষ্টা কৰিম আৰু মোৰ ভিডিঅ'টো চাই ভাল পালে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি অল নটিফিকেশ্যন বেল আইকনটো দবাই দিব। তেতিয়াহে মোৰ ভিডিঅ'বিলাক আপোনালোকৰ মোবাইল স্ক্ৰীণত পাই থাকিব। আৰু আমাৰ কিছু কণ মাইনাহঁত আচলতে অংশগ্ৰহণ কৰিব এই খেলসমূহত আৰু আপোনালোকে সুন্দৰভাৱে চাই থাকক। সকলোৱে মিলি যি প্ৰচেষ্টা আগবঢ়াইছে সঁচাকৈ আদৰণি। এই আমাৰ কৌশিক শইকীয়াই টেকেলি ভাঙিবলৈ গৈ আছে। তাৰপিছতে টেকেলি ভাঙিবলৈ সাজু হৈ থাকিব অভিজিত কিস্কু। গৈ আছে কৌশিক শইকীয়াই পুৰা চিধা চিধা ল'ৰাটো। দ্বিতীয়জন অংশগ্ৰহণকাৰী। বঢ়িয়া বঢ়িয়া, গৈ আছে অনুমানটো বঢ়িয়া লগাইছে দেই। অ' মাই গড, গীতিমা গৈ আছে দেই। গীতিমা বঢ়িয়া বঢ়িয়া, ৱাও। গীতিমা কি কৰে আমি চাম এতিয়া। ৰেডি হ'ব, এপাক ঘূৰালে হ'ব। এতিয়া গৈ থাকিলে হ'ল, খালি টিমটো চেফ। বঢ়িয়া বঢ়িয়া বঢ়িয়া। এয়া ক্ৰমান্বয়ে আগবাঢ়ি গৈ আছে। বঢ়িয়া আইডিয়া কৰি আছে। বঢ়িয়া 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 বঢ়িয়া। হে বেকা গুচি বঢ়িয়া বঢ়িয়া, গুড জব। এয়া আমাৰ চিম্পি বা গ্ৰেট খালি। চিম্পি উৰফে গ্ৰেট খালি গৈ আছে। টিং একে চুতে পিঠা কৰি দিব ভাঙি পেলাই, আমি আশা ৰাখিছোঁ। বঢ়িয়া বঢ়িয়া বঢ়িয়া। ৱাও, বঢ়িয়া বঢ়িয়া। লগত আছে ইংলিছ দাদা আৰু চহিল খান আৰু আকাশ। আহিছে অমৰ দা। অমৰ দাই খেলখন সুন্দৰভাৱে পৰিচালনা কৰি আছে। এতিয়া অমৰ দাই ট্ৰাই কৰিব এবাৰ। চ' আমি চাই থাকিম অমৰ দাই। তামাম আৰু দেই, ভাওনা খোজ দিছে অমৰ দা। ভাওনা প্ৰৱেশ দিয়া দি গৈ আছে দেই। আৰু পিছে পিছে আছে আমাৰ চিম্পি। হিচাপে দুদুল দা। বঢ়িয়া বঢ়িয়া বঢ়িয়া, দুদুল দা। বাকীসকল মানুহ আঁতৰি দিয়ক। যাম মাজলৈ যাচোন। বাকী সকল মানুহে বহি থকা, বহি পেলাই চোৱা, বহি চোৱা। টেকেলি ভঙা খেলৰ পিছতে এয়া দ্বিতীয়টো খেল আৰম্ভ হৈছে, মেজিক চেয়াৰ। এয়া দ্বিতীয়টো খেল আৰম্ভ হৈ গ'ল, মিউজিক চেয়াৰ। আৰু সকলো নিজৰ নিজৰ আসন আচলতে গ্ৰহণ কৰিবলৈ পূৰা চেষ্টা কৰি আছে। বঢ়িয়া। আৰু সম্পূৰ্ণ খেলসমূহ সুন্দৰভাৱে পৰিচালনা কৰি আছে আমাৰ অমৰ দা আৰু দুদুল দা। এক্সিডেণ্ট হৈ গৈছে দেই, লাহে লাহে।
ফাইনেল মেজিক চেয়াৰ খেলখনত বঢ়িয়া বঢ়িয়া ৱাও বঢ়িয়া 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 প্ৰথম স্থান অধিকাৰ কৰিছে কৌস্তুভী হাজৰিকাই। আমি বেষ্ট অফ লাক। মেজিক চেয়াৰ দ্বিতীয় ৰাউণ্ড খেলখন আকৌ আৰম্ভ হৈ গ'ল আৰু মই আহি আছোঁ এতিয়া চিম্পী বাৰ ওচৰত। চিম্পী বেষ্ট অফ লাক। আমি এই খেলখনতে শেষ কৰিম। গতিকে কোনোবা প্ৰতিযোগী আছে যে বঢ়িয়া বঢ়িয়া ৱেল ডান চিম্পী বঢ়িয়া চালনা কৰি থকাৰ বাবে মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। বঢ়িয়া বঢ়িয়া ৱাও চিম্পী কামান আগত গৈ থকাজনী দেৰগাঁৱৰ চিম্পী আৰু পিছত দৌৰি থকাজনী আধাৰ সত্ৰৰ। বঢ়িয়া চাওঁ কোনে জয় কৰিব দ্বিতীয় ৰাউণ্ডৰ মেজিক চেয়াৰ খেলখনি। চিম্পী কামান ফাৰ্ষ্ট এইটো নহ'ল আচলতে ডিছমিছ হৈ গ'ল। আকৌ পুনৰ দৌৰি আছে আগত আছে আধা সত্ৰ আৰু দেৰগাঁৱৰ চিম্পী পিছত দৌৰি আছে খুব চেষ্টা কৰি আছে আমাৰ চিম্পীয়ে। কামান ফাৰ্ষ্ট চিম্পী মিউজিক অফ হৈ গ'লে মানে কোনে সোমাব। চিম্পী জয়লাভ কৰিছে ছেকেণ্ড ৰাউণ্ড মিউজিক চেয়াৰ খেলখনত। অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ মই চিম্পীক। ৱাও মজা লাগিছে দেই। মেজিক চেয়াৰ দ্বিতীয় ৰাউণ্ড খেলখনত ফাইনেল হৈ ওলাইছে। মই অশেষ ধন্যবাদ জনাইছোঁ। আৰু কেনেকুৱা লাগিলে জিকি পেলাই? বহুত ভাল লাগিলে। জীৱনত আজিলৈকে সংগীত চকীত জিকি পোৱাই নাছিলোঁ, এবাৰ প্ৰথম পাইছোঁ, সেইকাৰণে মোৰ বহুত 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 ভাল লাগিছে। বঢ়িয়া 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 থেংক ইউ থেংক ইউ। ইয়াত দেখিবলৈ পাইছে ইমান ধুনীয়া মাধৱ দা আৰু এই বয়সস্থ লোকজন ৰছী টনা খেলত ব্যস্ত, কিন্তু আচলতে ষ্টাৰ্ট হোৱা নাই আৰু এনেই ধেমালি হিচাপে খেলি আছে। আৰু গীতিমা বহুত জোৰ আছে আজি চাম ৰছী টনা খেলত জিকিব পাৰিবনে নাই। আৰু লক্ষীপ্ৰিয়াও আছে ইয়াত। আজি লক্ষীপ্ৰিয়া কি হ'ল একো নাই খেলা নি? অঁ হয় নেকি? অঁ বঢ়িয়া বঢ়িয়া ৰছী টনা খেল খেলিব। আৰু আজি দেৰগাঁৱৰ পৰা অহা চিম্পীয়ে ৰছী টনা খেলত যে জিকিব 100% চিয়'ৰ, কাৰণ তাই দেৰগাঁৱৰ গ্ৰেড খালী। বঢ়িয়া আমাৰ চিম্পী জিকিলে। আকৌ শ্ৰী দলটো ৰেডি হৈ গ'ল আৰু এয়া আৰম্ভ হৈ গ'ল ৰছী টনা খেল। এইফালে আমাৰ বয়সস্থ বাইদেউসকল আছে। বঢ়িয়া সুন্দৰ বঢ়িয়া 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 তামাম জোৰদাৰ খেল হৈ আছে দেই। বঢ়িয়া বঢ়িয়া দাদা কি খবৰ? ভাল 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 বঢ়িয়া বঢ়িয়া। আৰু ইতিমধ্যে আকৌ জয়লাভ কৰিছে আমাৰ ভাগ্যশ্ৰী দলটোৱে। বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ পিছতে চূড়ান্ত খেলখনি খেলিবলৈ সাজু হৈ আছে আমাৰ লক্ষীপ্ৰিয়া অৰ্থাৎ পপী বাইদেউহঁতৰ দলটো। আৰু এতিয়া দেখা পাব আপোনালোকে ৰছী টনা খেলৰ চূড়ান্ত খেলখনি পপী বাইদেউ আৰু ভাগ্যশ্ৰী বাইদেউৰ দলটোৱে খেলিব। পপী বাইদেউহঁতৰ খেল আৰম্ভ হৈ গ'ল। এয়া চাওক লক্ষীপ্ৰিয়া আছে আৰু আমাৰ দেৰগাঁৱৰ গ্ৰেড খালী। আৰু এইফালে হৈ আছে আমাৰ ভাগ্যশ্ৰীহঁতৰ দল। ভাগ্যশ্ৰীহঁতে জয়লাভ কৰিছে ৰছী টনা চূড়ান্ত খেলখনিত। মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ৰছী টনা খেলখনিত মই আশা কৰি আছিলোঁ আমাৰ দেৰগাঁৱৰ চিম্পীহঁতে জিকিব বুলি, কিন্তু অতি দুৰ্ভাগ্যজনক কথা। একো নাই খেলত হৰা জিকা আছেই। আধাৰ সত্ৰৰ গাঁওৰক্ষী বাহিনী অৰ্থাৎ ভিডিপি পাৰ্টীয়ে ৰছী টনা খেল খেলি আছে। এচক বিদুল দা আছে প্ৰথম আৰু এইফালে হৈছে আধাৰ সত্ৰৰ যুৱ চামৰ দলটো। বঢ়িয়া 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 ৱাও বহুত জোৰদাৰ খেল হৈ আছে দেই বিদুল দা। এতিয়া ৰছী টনা খেলত আধাৰ সত্ৰৰ যুৱক চামে জিকিছে আৰু ভিডিপি পাৰ্টীয়ে হাৰিছে। দ্বিতীয়বাৰ্ষিক ভোগালী উৎসৱৰ লগত সংগতি ৰাখি
বিভিন্ন প্ৰতিযোগিতাৰ দুদুল দা যি আয়োজন ভাষণ কৰিছিল দি আছে আৰু আমি আহি মাধৱ দা আছে বহি আৰু মাধৱ দা আৰু দুদুল দাৰ অধীৰ আগ্ৰহেৰে সুন্দৰ ৰৈ ভাষণ থকা শুনি বহুত ভাল লাগে। দৰ্শকে এতিয়া দেখিবলৈ পাব কলগছ বগাই ৰঙা পতাকাখন আনিব। কলগছজোপাত আমাৰ মিঠাতেল সনা আছে। গতিকে এইটো যিজন প্ৰতিযোগীয়ে এই কলগছজোপা বগাই ওপৰৰ ৰঙা পতাকাখন আনিব পাৰিব সেইজনেই বিজয়ী হ'ব। সেয়েহে আমি প্ৰতিযোগীসকলক আগবাঢ়ি আহিবৰ বাবে অনুৰোধ জনাইছো। প্ৰতিযোগিতাত খালি প্ৰথমতেই জিমটো ক'ত আছে? আমি জিমটো এতিয়া অন্তিমটো খেল কলগছ বগোৱা হ'ব আৰু ইয়াত তেল ঢালি আছে পূৰা পিছল হ'বলৈ, যাতে সহজে অংশগ্ৰহণকাৰীসকলে সহজে বগাই যাব নোৱাৰে। আৰু এই কলগছটো গুৰিৰ পৰা আৰম্ভ কৰি ওপৰলৈকে তেল সুন্দৰভাৱে সনা হৈছে আৰু এই দাদাজনে তেল সানি আছে। আমি প্ৰতিযোগীসকলক অংশগ্ৰহণ কৰা শাৰী পাতিবৰ বাবে অনুৰোধ জনাইছো। ল'ৰাসকলে ইয়াত বগাই পেলাই যিসকলে ওপৰত থকা ৰঙা পতাকাখন লৈ আনিব লাগিব আৰু যিজন ল'ৰাই এই ৰঙা পতাকাখন আনিব পাৰিব সেইজনকে ঘোষণা কৰা হ'ব জয়ী। এই কণমানি ভাইটিটো এতিয়া কলগছ বগাব আৰু এয়া কাপোৰ কানি খুলি সাজু হৈ আছে। আৰু দুদুল দাই ইতিমধ্যে ঘোষণা কৰি দিছে ইয়াত লং পেণ্ট পিন্ধি যাব নোৱাৰিব আৰু ফুল চাৰ্ট বা স্পৰ্টিং পিন্ধি যাব নোৱাৰিব কলগছ বগোৱা খেলত। হাফ পেণ্ট গেঞ্জি পিন্ধি খেল আচলতে কলগছ বগোৱা খেলত যাব লাগিব আৰু নখ মাৰিব নোৱাৰে। তেল সানি সাজু হৈ আছে। ৱাও 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 বঢ়িয়া বঢ়িয়া বঢ়িয়া। প্ৰথমটো অংশগ্ৰহণকাৰী হৈ উপস্থিত হৈছে কলগছ বগোৱা খেলত। উঠিব পৰা নাই কণমানি ভাইটিটো চেষ্টা কৰি আছে সুন্দৰ। মুখত হৈছে লৈ ৰেফাৰী হিচাপে সুন্দৰভাৱে ৰাতিপুৱাৰ পৰা নেখাই নবৈ খেলসমূহ পৰিচালনা কৰি আছে আৰু কলগছ বগোৱা খেলত অংশগ্ৰহণকাৰীসকলে বহি আছে। যোৱাবাৰ কলগছ বগোৱা খেলত এই ভাইটিজনে প্ৰথম স্থান পোৱাত সক্ষম হৈছিলে। আজি আকৌ আহি বহি আছে। কি খবৰ, ভালে আছা? এই দাদাজনে খেল আৰু আধা সত্ৰবাসী ৰাইজে আহি পেলাই খেলসমূহ উপভোগ কৰি আছে। এয়া চোৱা সুন্দৰভাৱে যুৱক যুৱতীসকল সকলো ইয়াত বহি আছে আৰু মাধৱ দাও আছে আৰু সকলো ৰাইজ থাকিলে ভাল লাগে। আৰু এয়া শুকান দাই মোক মাতিছে। কি খবৰ শুকান দা? বঢ়িয়া বঢ়িয়া। এয়া মাধৱ দা ইয়াত নৃত্য প্ৰদৰ্শন কৰি আছে, অলপ জমনি কৰে, খুবেই ভাল লাগে। মাধৱ দা থাকিলে সকলো জেগাত ভাল লাগে আৰু ৰাইজে মৰম চেনেৰে আঁকোৱালি লয়। প্ৰথমবাৰ দ্বিতীয়বাৰ তৃতীয়বাৰ চেষ্টা কৰাৰ পিছতো পৰা নাই। আচলতে তেল বেছিকৈ সনা আছে, চ' বহুত কঠিন হ'ব যেন লাগিছে। আৰু আজি এই কলগছ বগোৱা খেলত অংশগ্ৰহণকাৰী হিচাপে আহিছে আমাৰ দেৰগাঁৱৰ পৰা চিম্পি। চিম্পি আহি গ'ল ৰেডি হৈ আছে আমাৰ চিম্পি। চিম্পি শইকীয়া আকৌ পুনৰবাৰ ট্ৰাই কৰিছে আৰু লাইভ চলি আছে। মোৰ লগত আছে দাদাসকল জ্যেষ্ঠ বঢ়িয়া বঢ়িয়া বিতুপন দা আছে আৰু এজন দাদা আছে। বঢ়িয়া 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 ৰাইজে ওৱান্স মোৰ বাবলু আছে। কমন বাবলু 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 কমন বাবলু 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 বিফল হৈছে ইয়াত। আচলতে পাৰিলে হয় দিয়কচোন, ইয়াত তেল বেছিকৈ সনা আছে সেইবাবে অলপ কঠিন হৈছে ইয়াত উঠিবলৈ।
এইখিনিতে আমি এটি বিশেষ সুন্দৰ ইয়াত ৰাইজক মনোৰঞ্জন দি আছে বঢ়িয়া 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 বগাবলৈ আৰু এই চক ধুতৰ আলিত গাড়ী ৰখাই মানুহে চাইছে আমাৰ খেলসমূহ আৰু আমাৰ অমৰদা দেউতাক আছে খেলসমূহ চাই আছে আৰু বৰাদা বহি লৈছে কাৰণ ভাগৰ লাগি গৈছে বৰাদা যোৱা ৰাতি উৰুকা বিহুত বহুত এনজয় কৰিছে আৰু আমাৰ দাদা আছে লগত আহিছে আমাৰ কলগছ বগাবলৈ প্ৰশান্ত শইকীয়া আগবাঢ়িছে প্ৰশান্ত শইকীয়া আগবাঢ়িছে আকৌ নামিছে ৰুবুল নামৰ ল'ৰাজনে কলগছ বগোৱাত সক্ষম হ'ব যেন লাগিছে কিন্তু কি হয় বগাবলৈ চেষ্টা কৰি আছে কমান ৰুবুল কমান ফাৰ্ষ্ট নামিছে উঠিছে ডিংলু কমান ডিংলু দ্ৰুত গতিত উঠি আছে আমাৰ ডিংলু কে চক কমান ডিংলু কমান তললৈ চাব নালাগে ওপৰত উঠি যোৱা ডিংলু কমানে আগবাঢ়ি গৈ আছে দ্ৰুত গতিত আৰু এই ৰঙা পতাকাখন আনিবলৈ পাৰিলে তেখেত জয় হৈ যাব কলগছ বগোৱা খেলখনিত সুন্দৰভাৱে প্ৰয়াস কৰি আছে আৰু দ্ৰুত গতিত বগাই গৈ আছে আমাৰ ডিংলু কমান ডিংলু কিন্তু বিফল হৈছে এয়া তললৈ নামি দিলে বগাবলৈ আকৌ বাবলু আলি দ্ৰুত গতিত উঠি আছে বাবলু আলি সুন্দৰভাৱে দ্ৰুত গতিত গৈ আছে কেৱল উঠি আছে নমা নাই এতিয়ালৈকে বাবলু আলি গৈ আছে নামি গ'ল একে চুটে নামি গ'ল ভালে চোৱা উঠিছে মানুহ নামিছে টকলু ইতিমধ্যে বিফল হৈ নামি গৈ আমি ধন্যবাদ জনাইছো বঢ়িয়া সুমন বঢ়িয়া বঢ়িয়া আগবাঢ়ি যোৱা বঢ়িয়া বঢ়িয়া কামান হাৰিয়াম বঢ়িয়া সুমন আগবাঢ়ি গৈ আছে দ্ৰুত গতিত কিন্তু কি কৰে আমি চাই আছো সুমন আগুৱাই গৈ আছে পতাকা পাবলৈ বেছি দেৰি নাই আৰু নামি গ'ল সুমন আলি বিফল হৈছে পুনৰবাৰ চেষ্টা চলাইছে বাবলু আলিয়ে আৰু ৰঙা পতাকাখন চুই দিলে হৈ যাব বুলি কৈ আছে আৰু চুবলৈ সক্ষম হৈছে নে নাই আমি চাই আছো মাছ ভাগৰ দম লৈছে এয়া বাবলু আলি বাবলু চুই দিয়া বাবলু পুনৰবাৰ বিফল হৈছে আৰু ৰাইজক কি কবা তুমি কিবা এটা কৈ দিয়া কিটিমা আকাশ কামান এই কণমানি শিশুটি দ্ৰুত গতিত বগাই যাবলৈ চেষ্টা কৰিছে বঢ়িয়া আকাশ বঢ়িয়া কামান আকাশ কামান এই আকাশ নোৱাৰিলে দেই বিফল হৈছে পুনৰবাৰ এইবাৰ আহিছে আমাৰ ডিংলু কামান ডিংলু উঠা ডিংলু পুনৰবাৰ আহিছে ইয়াত চেষ্টা কৰিবলৈ কলগছ বগোৱা খেলত এতিয়ালৈকে কোনো জয়ী হোৱা দেখা নাই চব বিফল হৈছে আৰু বৰদা আজি প্ৰগ্ৰেমটোত আপুনি উপস্থিত হৈ কেনেকুৱা পালে সুন্দৰ অনুষ্ঠান বঢ়িয়া ডিংলুৰ পুনৰবাৰ চেষ্টা চলাইছে কলগছ বগাই যাবলৈ আৰু পতাকাখন আচলতে নমাই আনিব লাগে কিন্তু কোনো সফল হোৱা নাই সেই দেখি পতাকাখন চুই দিলে হৈ যাব অন্তিম সময়লৈকে চেষ্টা অব্যাহত ৰাখিছে বঢ়িয়া অন্তিম সময়লৈকে চেষ্টা অব্যাহত ৰাখিছে বঢ়িয়া প্ৰতিযোগী আমাৰ ইয়াত অন্তৰ্ভুক্ত হৈছে হয় আৰু গীতিমা কিবা ক'বা নেকি তুমি গীতিমা মোক দেখিলে পলাইছে আচলতে লাজ কৰিছে ডিংলু কামান ডিংলু চুই দিলে ফাইনেলি পতাকাখন ডিংলু জয় লাভ কৰিছে কলগছ বগোৱা খেলত প্ৰথম স্থান দখল কৰিছে ডিংলু গীতিমা ডিংলুৱে প্ৰথম স্থান দখল কৰিছে বঢ়িয়া আমাৰ ভোগালী উৎসৱৰ সম্পূৰ্ণ খেলসমূহ খেলাই সমাপ্ত হৈ গ'ল আৰু অন্তিম খেল আছিলে কলগছ বগোৱা খেলত বহুতে অংশগ্ৰহণ কৰিলে কোনো আচলতে জয় হ'বলৈ সক্ষম নহ'ল আৰু 2-3 বাৰ চেষ্টা কৰাৰ ফলত
টিমটো প্ৰথম স্থান পাবলৈ সক্ষম হৈছে বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু নৱবৰ্ষৰ শুভেচ্ছা থাকিল আৰু বিশেষ বৰ শুভেচ্ছা থাকিল বঢ়িয়া বঢ়িয়া প্ৰথম স্থান পাবলৈ লগত এই স্থানতে দ্বিতীয়বাৰ্ষিক খেল চাগে প্ৰতিযোগিতা অনুষ্ঠিত